हेलो गाइस गुड मर्निंग ट्विन ट्रेवल्सर नतन এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। তো আজি আমি গৈ আছো গোলাঘাট। আমি এটা বৰ্তমান আছো গোলাঘাট আৰু যোৰহাটৰ একদম মাজমজিয়া। ইয়াৰ পৰা যোৰহাটৰ ৰাস্তা যোৰহাট শেষ হৈছে। সো এতিয়া আজি আমি গৈ আছো গোলাঘাট মেলোহা নে কি কোৱা? মেলোহা যাম আজি। গোটেইকেইটা আমি ইয়াত আজি বৰ্তমান লগ হৈ গ'লো। এতিয়া গৈ আছো কৃষ্ণ। প্ৰতিবাৰে আমাৰ নতুন নতুন মেম্বাৰ আজি আকৌ নতুন মেম্বাৰক লৈ গৈ আছো মেলোহা দেখাবলৈ ন। ব'লা গৈ থাকো। সিধা নেকি? মেলোহা আহি আছে এতিয়া। মেলোহাৰ ৰাস্তা একদম মানে সাংঘাতিক বেয়া দেই। আজি আমাৰ হ'ল নাজানো আৰু এনেই কৈছোঁ চবতে ৰাস্তা বেয়া 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 নে কি আজি? ৰাস্তা বেয়া মানে আৰু সাংঘাতিক বেয়া বুলি ক'ব লাগিব। ৰাস্তা যিমানে বেয়া দেখিছোঁ। আহিছোঁ বাৰু মেইন ৰাস্তা দি নাই যোৱা আমি তেতিয়া সদায় শ্বৰ্টকাট মাৰোঁ সেইকাৰণে ৰাস্তাও বেয়া নেকি তাৰ ঠিক নাই। আমি সদায় শ্বৰ্টকাট মাৰিব যাওঁ। ৰাস্তা দেখিছে কিমান হাতী গছ, মানে এইফালে অকল হাতী গছহে। হাতী গছ ধেৰ গোলাঘাটত চবফালে আপুনি য'তে আছে হাতী গছে দেখিব। বৰ্তমান পাই গ'লে গোলাঘাট পুলিবৰ। ইয়াৰ পৰা লেফ্ট চাইডে যাব লাগিব গোলাঘাট পুলিবৰৰ পৰা। পুলিবৰ একদম তিনিআলি পুলিবৰ পৰা আমি এতিয়া লেফ্ট চাইডে সোমাই লৈছোঁ। লেফ্ট চাইডে সোমাই যাব লাগিব, যথেষ্টখন দূৰ আছে ইয়াৰ পৰা মেলোহা। এইফালেতো গোলাঘাটৰ কিনাৰত ঠাণ্ডাই হৈ গ'ল এইফালে মানুহৰ ন। ঠাণ্ডা বোলে নাই মানুহৰ ঠাণ্ডাই হৈ গ'ল। আনকালে আমি মানুহ ইমান লগ নাপাওঁ প্লেচবিলাকত ন। আজি কিন্তু পাম। পিকনিকৰ পূৰা ছিজন এতিয়া, টাইম মানে পূৰা হৈ গ'ল আৰু চলি আছে এতিয়া। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, কিন্তু আমি আহিছোঁ বৰ ডাঙৰ আলিত। আমি যিটোত আহিলোঁ পকা ধানৰ মাজে মাজে বহুত ডাঙৰ আলি। বহুত ডাঙৰ আলি এইটো। এতিয়া পাই গ'ল তিনিআলি। এটা কোনফালে ভাইটি মেলোহা কোনফালে? চিধা ভাইটিটো ঘূৰি লৈ দিলোঁ, ৰখিবলৈ সময় নাই এটা আকৌ। हम लोग ठीक जा रहे हैं ना? मैप तो सही बोल रहा है। सही बोल रहे हैं? हाँ तो भी सही है। जो चलो हम लोग चलते हैं। लगता है हम पहुँचने वाला है। ओ हो हम लोग जहाँ में जा रहा है चाय बागान मिलेगा ही मिलेगा। हाँ हम लोग आसाम का आदमी, इसलिए चाय छूटता नहीं है कहीं पे भी। आसाम का मेन है शाही बागान। এতিয়া আহি পাই গ'লোঁ মেলোহাৰ চাইনবোৰ্ড এখন আগত লগাই থৈছে। কেনি লগাই থৈছে একো ধৰিব পৰা নাই, খালি চাইনবোৰ্ডখন। ইয়াৰ পৰা খালি 3 কিলোমিটাৰ দেখাই থোৱা আছে আৰু হাতে বনাই থোৱা চাইনবোৰ্ড। কেনি যাব লাগিব ঠিক নাই দেই। অঁ পেলাই দিয়া। ইয়াৰ পৰা 3 কিলোমিটাৰ আছেগৈ আৰু ৰাস্তা। এতিয়া কোনফালে যাব লাগিব? এতিয়া আমি যাব লাগিব राइट हैंड साइड। राइट हैंड साइड। अभी पहुंच गया मेलोहा। और कितना 2 किलोमीटर बाकी है। 2 किलोमीटर मतलब 2 किलोमीटर नहीं है, और 5 मिनट का रास्ता सोच लो। तो हम इससे पहले एक दिन आया था, पूरा बारिश था, यहाँ पे गाड़ी रुका था। हमको तुमको पता है ना? हाँ उस दिन आया था, लेकिन अलग रास्ते से आए थे हम लोग। हाँ आज भी रास्ता अलग हो गया हम लोग का। चलो कोई बात नहीं, दूसरा रास्ता भी हम लोग आज जान गया। आगे लिखा है मेलोहा, लेकिन इस रास्ते से तो घुसने नहीं देगा ना। इसी रास्ते से घुसने देगा। उस दिन दिया था क्या यहाँ से? शायद आज यही से घुसते हैं। यहाँ लिखा है मेलोहा। उस दिन इस तरफ से घुसने नहीं दिया। हाँ उस दिन वो था ना, दुर्गा पूजा था ना, इसलिए नहीं दिया था शायद। दुर्गा पूजा नहीं, कुछ दूसरा पूजा था। दुर्गा पूजा था उस दिन। हाँ दुर्गा पूजा था। क्या भूल गया क्या? हाँ वही तो। यहाँ पे वो दुर्गा मंदिर है शायद। लगता है वही होगा। हाँ लेकिन
जो भी है बहुत अच्छा मंदिर है। हाँ वही दुर्गा मंदिर है ये, लिखा है ऊपर दुर्गा माँ मंदिर। अभी हम लोग पहुँच गया मेलोहा। अंदर पहले घुस लेता हूँ टिकट विकेट लेके। हाँ पहले बाइक पार्किंग कर लेता हूँ, उसके बाद टिकट लेंगे, फिर अंदर घुस जाएंगे। और क्या क्या बोलते हो? हाँ वर्ल्ड कप भी चल रहा है और यहाँ में भी फुटबॉल चल रहा है, लगा हुआ है फुटबॉल का। अभी पार्किंग करके टिकट लेके अंदर में फिर वीडियो करेंगे, ठीक है। यह हल मेन मेलोহাৰ गेट। আমি এটা সোমাই আছো ইয়াৰ ভিতৰলৈ। টিকেট চিকেট লৈ লোৱা হ'ল, টিকেট চিকেট লৈ ল'লো, লিখা দিছোঁ পাৰ পাৰ্চন 20 টকাকৈ লৈছে ইয়াৰ টিকেটত। ভিতৰত সোমাই আছো, কি আছে চাওঁ, আপোনালোককো দেখাম। সেইখিনি ফ্ৰণ্টতে টিলিঙা এইখিনি ওলোমাই থৈছে, বহুত ধুনীয়াকৈ ডেকৰেট কৰি দিছে আকৌ দেই ঘৰটো। এটা প্ৰাইভেট ঘৰ বুলি ক'ব লাগিব ন? এইটো শুনামতে এটা প্ৰাইভেট ঘৰে হয়, খালি এতিয়া মানুহবিলাক ইয়ালৈ আহিবলৈ এনেকৈ ফুৰিবলৈ আহিব লোৱা দেখিহে মানে এনেকুৱা হেৰি হ'লগৈ। চবে চাওঁ চাওঁ কৰি কৰি ব'লা। তো কাঠেৰে চব টুল চুল বনাই থৈছে ইয়াত বহিবলৈ হ'লে। জবিয়ে বহুত এণ্টিক এণ্টিক বস্তু ৰাখিছে আকৌ দেই। এখন গৰু গাড়ীখন থৈছে সজাই ধুনীয়াকৈ, ভাল লাগিছে, ভাল লাগিছে ন? ঢেঁকী চেকি আছে। আচলতে ইয়াত পুৰণি প্ৰায়বিলাক যিবিলাক পাইছে চব বস্তু মানে ইয়াতো সংগ্ৰহ কৰি ৰাখিছে। এখন কুঁহিয়া পাৰিব নেকি? কুঁহিয়া তুলিলে এৰি পেলাওঁ ইয়াতে ধুনীয়াকৈ। অলপ জোলাখনতে বহি লওঁ আৰু ন? এই মজা। মুখাবিলাক দেখা দেখি ধুনীয়া ধুনীয়া মুখা। মেলোহাত বিভিন্ন ধৰণৰ মুখাৰ ৰাখি থৈছে এইবিলাক। कौन से मुखा है पता ही नहीं है हम लोग को। ধুনীয়া ঘড়ী এটা লগাই দিছে আকৌ ন? চব এণ্টিক এণ্টিক যিবিলাকে আছে এটা সঁচাকৈ। সঁচাকৈ দেই, এই একদম কি মজা লাগিছে বে এইটো। মজা। তুমি উঠিবা নেকি এতিয়া? জলনা চলনা উঠি আছো, কি কৰিবা ইয়াত। এইটো হৈছে মেলোহাৰ কিটচেনটো। ইয়াত খানা চানা বনোৱা হয়। কোনোবাই যদি অৰ্ডাৰ, ইয়াত খানা খাবলৈ হ'লে আগতীয়াকৈ অৰ্ডাৰ দিব লাগিব। এনেকৈ ডাইৰেক্ট আহি আপোনালোকে নাপায় খানা চানা। ইয়াত দেখিছে কেনেকৈ অসমীয়া সকলোবিলাক বাঁহ বেতেৰে বনোৱা সা সামগ্ৰী লগাই থৈছে, চববিলাক বনাই থোৱা আছে। দেখিছে পাচি খৰাহী, ডলা কোলবা আদি কৰি চব বনাই থোৱা আছে। ওপৰত এইবিলাক দা চা কিবা কিবি লগাই থৈছে ন? বেছি দা লগাই থোৱা আছে। বজাই দিয়া। এটা বহুত মজা ৰুম, খালি আন্ধাৰ হৈ আছে, ইমান ভালকৈ ক্লিয়াৰকৈ ফটোবিলাক উঠা নাই ইয়াত। ৰুমটো পুৰা আন্ধাৰ, এইটো একদম। এইখিনি নাপাই দিয়া বহুত পুৰণা ঘড়ী চড়ি পৰা আদি কৰি আগৰ দিনৰ ঘড়ী এইবিলাক ন? এটা এণ্টিক আৰু এইবিলাক চব ইউনিক বস্তু ৰাখিছে ইয়াত। চব ইউনিক, हर एक चीज़ यूनिक है यहाँ पे।
ওপৰত এটা ৰুম আছে নেকি এইকেইটা ৰুম আছিলে এতিয়া তলা মাৰি আছে খালি ৰুমকেইটা तो यहाँ से है एग्जिट हम लोगों का এইপিনৰ পৰা আমাৰ এক্সিট ৰাস্তা ওলাই যাব পাৰিম আমি ন গৈ থাকোঁ এইপিনে দিয়া এতিয়া এইফালে দিয়ে নামি যাওঁ বোলা আৰু বাহিৰত তলত কিবা আছে চাই এইপিনেও এখন ঝুলনা এই পৰা টেণ্ট এটা ছেট অৱস্থা বেয়া হৈ গ'ল টেণ্টৰ ৰাতি চাগে বন ফায়াৰ কৰে ধুনীয়াকৈ আছে গছৰ ইয়াত কিন্তু ভাল লাগিব ৰাতি ন বন ফায়াৰ কাৰণে জেগাত আছে এইবিলাক মজা লাগিব খৰি চৰি পৰা ষ্টক কৰি ৰাখিছে ৰাতি থকাবিলাকৰ সহাতে মজা ইয়াত আৰু ফুলি এনজয় কৰিব পাৰিব ফুলি এনজয় স্পেচটো কিন্তু আৰু ডাঙৰ হ'ব লাগিছিল ন যেনেকৈ বনাইছে মানে আৰু ডাঙৰ স্পেচ হোৱা হ'লে বহুত আৰু কিবা কিবি কৰিলেহেঁতেন দেই দেখাতে গম পায় ন তাকে চব বস্তু ৰাখিছে ন চব বস্তু চাইকেল এখনো ৰাখি দিছে আৰু চাব লাগে মই যে ভিডিঅ' কৰি আছা ন কৰি আছা ওলাই দিলোঁ এইকেইজন আগতে ওলাই আহি বহি আছেহি আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু এতিয়া ক'ত বহি আছা তোমালোক হে এইকেইজন আমাৰ পৰা ফটো মাৰি আছিলোঁ আমনি পৰা ওলাই আহিলে কমচে কম 100 কপি ফটো মাৰিছে এই অকণমানি জেগাটো এতিয়া ক'ত যোৱা হ'ব এতিয়া ওলাই দিয়ে নেকি এবাৰ আজিলৈ সময় দিবলৈ জোতা মোজা পিন্ধিছোঁ আমিতো ৰেডি তোমালোকৰ ৰেডি জোতা পিন্ধিলোঁ ধুনীয়াকৈ এতিয়া জোতা মোজা লগাই ল'লে আমি গোটেইকেইটা পিন্ধি ল'লোঁ চ' এয়া আছিলে মেলোহা যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব তেতিয়া আমাৰ ভাল লাগিব ইমান দূৰ আহি মেলি ভিডিঅ' বনাইছে ন সকলো কৰি দিব ৰাইজ আপোনালোকে এইবিলাক কৰি দিলে আমাৰ ভাল লাগিব এতিয়া ইয়াৰ পিছত আমি আকৌ আজি গৈ আছোঁ জুগীবিল কিন্তু জুগীবিলৰ ভিডিঅ'টো আমি নেক্সট ভিডিঅ'ত দেখাম ন নেক্সট এপিছ'ডত আহি আছে জুগীবিল তো আজি এপিছ'ডটো ইমানতে শেষ হ'ব চ' আজিলৈ বাই বাই ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো তো নেক্সট ব্লগত আকৌ লগ হ'ব জুগীবিলত